নমস্কাৰ আমি প্ৰায় এটা ভুল কৰোঁ যে আমি ভুল কৰিলে কি কওঁ আই হেভ ডান আ মিষ্টেক কিন্তু এইটো ভুল আমি মিষ্টেকৰ আগত কেতিয়াও ডু বহাব নোৱাৰোঁ আমি মেক বহাব লাগে এটা ডু কিয় নবহে মেক কিয় বহে ইয়াৰ কোনো গ্ৰামেটিকেল কাৰণ নাই কিন্তু ব্ৰিটিছসকলে ব্যৱহাৰ কৰি আহিছে তেনেকৈ আমি ব্যৱহাৰ কৰিবই লাগিব কিছুমান শব্দ বহে কিছুমান শব্দৰ লগত নবহে গতিকে উপায় নাই আমি সেই শব্দবোৰ কেনেকৈ বহে আমি জানিব লাগিব আৰু এই কোনবোৰ শব্দ কাৰ লগত বহে এই প্ৰক্ৰিয়াটোনো কি বুলি কয় সেই সম্পৰ্কে আজি মই আলোচনা কৰিম গতিকে ভিডিঅ'টো চাওঁ আহক নমস্কাৰ গ্ৰহণ কৰিব মই প্ৰণৱ ঠাকুৰীয়া মই আজি আপোনালোকৰ ওচৰত অন্য এটা নতুন বিষয়বস্তু লৈ উপস্থিত হৈছোহি আজি মোৰ আলোচনাৰ বিষয়বস্তু হৈছে যে ইংৰাজী শিকাৰ ক্ষেত্ৰত কলোকেশ্যনৰ প্ৰয়োজনীয়তা কেনেকুৱা আৰু এই কলোকেশ্যননো কি সেই সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ যেতিয়া মই ইউটিউবত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলোঁ মোক বহুতে কৈ আছে যে ইংৰাজীটো কেনেকৈ শিকিব পাৰি তাৰো কিছুমান যাতে উপায় দিয়া মই ভাবোঁ যে কলোকেশ্যনৰ প্ৰয়োজনীয়তা জানিলে মই ভাবোঁ যে এই ইংৰাজীটো শিকাৰ ক্ষেত্ৰত অলপ হ'লেও সহজ হৈ পৰিব বুলি মই আশা কৰোঁ এতিয়া কলোকেশ্যননো কি সেই সম্পৰ্কে জানো আহক যে আমি যেতিয়া এজন মানুহক চিনিব লগা হয় আমি প্ৰায় এটা কথা আমি শুনো যে কোনো এজন মানুহক চিনিবলৈ হ'লে তেওঁক বন্ধু বান্ধৱসকলক জানিব লাগে তেওঁ কাৰ লগত ঘূৰা ফুৰা কৰে সেই কথা আমি জানিব লাগে ঠিক তেনেদৰে বহু ভাষাবিদে এটা কথা কৈ গৈছে যে শব্দ এটা চিনিবলৈ হ'লে আমি সেই শব্দটোৱে বাক্য এটাত কাৰ লগত কেনেকৈ ক'ত বহে সেই কথা আমি জানিব লাগে এই কাৰ লগত কেনেকৈ শব্দ এটা বহে সেই বস্তুটোকে কলোকেশ্যন বুলি কোৱা হয় এতিয়া সকলো শব্দই সকলো শব্দৰ লগত নবহে আনকি দুটা শব্দৰ অৰ্থ একে হোৱাৰ পিছতো সেই দুটা শব্দ আন এটা শব্দৰ এটা শব্দৰ লগত বহিটো আনটো শব্দ সেই আন এটা শব্দৰ লগত নবহিবও পাৰে উদাহৰণস্বৰূপে যে তল আৰু হাই দুটাৰে অৰ্থ একে তল মানে অখ হাই মানে অখ কিন্তু আমি দুটাই আন এটা শব্দৰ লগত ব্যৱহাৰ নকৰিব পাৰোঁ যেনে আমি তল বয় বুলি কওঁ কিন্তু হাই বয় বুলি আমি নকওঁ আনহাতে আমি তল হিল বুলি নকওঁ আমি হাই হিল বুলি কওঁ অৰ্থাৎ দুটা শব্দৰ অৰ্থ একে হোৱাৰ পিছতো এটা আনটোৰ লগত নবহে এই বস্তুতে এই কোনটোৱে কাৰ লগত বহিব সেইটোকে কলোকেশ্যন বুলি কোৱা হয় আৰু উদাহৰণ আছে যেনে আমি অসমীয়াত ভাত খাওঁ পানীও খাওঁ কিন্তু ইংৰাজীত তেনেকুৱা নহয় ইংৰাজীত আমি আই ইট ৰাইচ বুলি ক'ম কিন্তু আমি আই ইট ৱাটাৰ বুলি নকওঁ অৰ্থাৎ ৱাটাৰৰ লগত ইট ভাৰ্বটো বহিব নোৱাৰে ৱাটাৰৰ লগত ড্ৰিংক ভাৰ্বটোহে বহিব এই যে ড্ৰিংক ৱাটাৰ এইটো এটা হ'ব কি কলোকেশ্যন এই যে ইট ৰাইচ সেইটো হ'ব কলোকেশ্যন আনহাতে যে আমাৰ অসমীয়াত বতাহ ডাঙৰ বতাহ আমি ডাঙৰ বতাহ বুলি কওঁ ডাঙৰ বৰষুণ বুলি কওঁ কিন্তু ইংৰাজীত তেনেকুৱা নহয় ইংৰাজীত আমি বিগ উইণ্ড বা বিগ ৰেইন বা আমি লাৰ্জ ৰেইন বা লাৰ্জ আমি উইণ্ড বুলি ক'ব নোৱাৰোঁ গতিকে যদি ডাঙৰ বৰষুণ হয় আমি কি বুলি ক'ম হেভি ৰেইন বুলি ক'ম আনহাতে আমি উইণ্ড যদি ডাঙৰ হয় তেতিয়া আমি কি ক'ম ষ্ট্ৰং উইণ্ড বুলি ক'ম গতিকে চাওক যে অৰ্থ একে হোৱাৰ পাছতো বিগ লাৰ্জ এইবিলাকৰ অৰ্থ একে হোৱাৰ পাছতো কিন্তু এইবোৰ কিন্তু উইণ্ড বা ষ্ট্ৰঙৰ আগত বহিব নোৱাৰে এতিয়া কিয় নোৱাৰে ইয়াৰ কোনো গ্ৰামেটিকেল কাৰণ নাই এনেকৈ নেটিভ স্পিকাৰসকলে বহাই আহিছে ইংলিছত গতিকে আমিও তেনেকৈ বহাব লাগিব সেইটোৱে খুব নেচাৰেল তাকে নেচাৰেল বুলি কোৱা হয় গতিকে শব্দ এটা ক'ত কেনেকৈ বহে সেইটো আমি জানি লোৱা উচিত আনহাতে আমি প্ৰায়ে ধৰক স্মল চিষ্টাৰ বুলি কওঁ মই সৰু ভনী বুজাবলৈ স্মল চিষ্টাৰ বুলি কওঁ কিন্তু আচলতে সৰু ভনী গতিকে আমি স্মল চিষ্টাৰ বুলি কওঁ বহুতে কিন্তু আচলতে সেইটো নহয় তাৰ আগত কি বহিব য়াংগাৰ চিষ্টাৰ বহিব আনকি কিছুমানে লিটিল চিষ্টাৰো বহায় কিন্তু লিটিল চিষ্টাৰটো অলপ ইডিঅমেটিক মিনিং আছে আমি খুব নেচাৰেলি বা খুব সহজভাৱে ব্যৱহাৰ কৰিব লগা হ'লে আমি সাধাৰণতে আমি কি ব্যৱহাৰ কৰোঁ য়াংগাৰ চিষ্টাৰ ব্যৱহাৰ কৰোঁ আমি তাত কিন্তু স্মল চিষ্টাৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ গতিকে এনেকুৱা কিছুমান ৰেষ্ট্ৰিকশ্যন আছে সেইবিলাক কোনো আপোনাৰ তাত কোনো গ্ৰামেটিকেল কাৰণ নাই কিন্তু সেই বস্তুটোকে স্বাভাৱিক হিচাপে লোৱা হৈছে গতিকে এটা শব্দ শিকিলে আমি এটা শব্দ আন তাৰ লগত কি বহিব সেইটো আমি জানিব লাগে আনহাতে চাব আমি কিছুমান এই কলোকেশ্যনটো শিকিলে আমাৰ কেনেকুৱা কিছুমান লাভ হয় যে আমি প্লে মানে কি জানো প্লে শব্দটো আমাৰ অতি চিনাকি আমি খেলা সেইটো প্লে বুলি কয় কিন্তু আপুনি ধৰক এটা এনেকুৱা এটা হ'ল যে আপুনি আপোনাৰ এজনে সুধিছে আপোনাৰ হবি কি আপুনি ক'ব খুজিছে আপুনি গিটাৰ বজাই ভাল পায় কিন্তু আপুনি এটা বজোৱাৰ ইংলিছটো নাজানে তেতিয়াতো আপুনি ক'ব নোৱাৰিব অথচ আপুনি গিটাৰৰ ইংলিছটো জানে গিটাৰৰ ইংলিছ গিটাৰ
তেতিয়া আপুনি কি ক'ব লাগিব আই লাভ টু প্লে গিটাৰ হওক প্লে মানেতো খেলা আহে তেনেকুৱা ইয়াৰ লগত কিয় বহিল প্লে মানে বুজোৱা হয় গতিকে প্লে গিটাৰ অৰ্থাৎ আপুনি যেতিয়া গিটাৰটো শিকিলে তেতিয়া যদি তাৰ লগত যদি প্লে ভাৰ্বটো শিকি লয় যে প্লে গিটাৰটো শিকি লয় তেতিয়া আপোনাৰ কিমান সহজ হৈ পৰে আপুনি আন এটা বস্তু শিকি ল'লে যে বজোৱাৰ ইংলিছটো প্লে তেনেকুৱা আনকি আপুনি যদি প্লে ভাৰ্বটো শিকাৰ লগে লগে প্লে ধৰক আপুনি প্লে শব্দটো পালে প্লেৰ লগত আপুনি ক্ৰিকেটো বহাব পাৰে প্লেৰ লগত আপুনি ফুটবল বহাব পাৰে তাৰ লগে লগে আপুনি দেখিব যে প্লেৰ লগত ভায়লিনো বহিব পাৰে প্লে মানে দেখোন প্লেৰ লগত গিটাৰো বহিব প্লেৰ লগত পিয়ানো বহিব পাৰে অৰ্থাৎ এনেকৈ আপোনালোকে দুটা প্লে ব্যৱহাৰ পাই যাব প্লেৰ অৰ্থাৎ এই বস্তুটো আমাক শব্দ শিকাৰ সহায় কৰাৰ লগতে আমাৰ এই ৰিটেন বা স্পকেন ইংলিছতো ই আমাক যথেষ্ট সহায় কৰে আনহাতে আমাৰ কেনেকুৱা হয় যে আমি শব্দ এটাক অকলশৰীয়াভাৱে শিকিলে আমাৰ কিছুমান প্ৰব্লেম হয় যেনে আই গেভ আপ স্মকিং এই ক্ষেত্ৰত এই বাক্যটোত যদি আপোনালোকে ভাবে যে গিভ মানে দিয়া আপ মানে ওপৰলৈ গতিকে তেওঁ স্মকিংটো ওপৰলৈ দি দিলে এনেকুৱা হৈ যাব যদি অকলশৰে কৰে কিন্তু কেতিয়াবা শব্দবিলাকক আমি অকলশৰে চাই অৰ্থ উলিয়াব নোৱাৰোঁ তাক একেলগে চাব লগা হয় ইয়াত গেভ আপ এটা ফ্ৰেজেল ৱৰ্ড হৈ গৈছে এটা ফ্ৰেজেল ভাৰ্ব হৈ গৈছে গতিকে সি এটা শব্দই হৈ এটা মিনিং কৰিছে গেভ আপ মানে কি ত্যাগ কৰা গতিকে আপুনি আইচলেশ্যনৰ মিনিংটো আপুনি উলিয়াব নোৱাৰে অকলশৰীয়া কৰি ছেপাৰেট কৰি আপুনি তাৰ মিনিং উলিয়াব নোৱাৰে সি কোনটো শব্দৰ লগত বহে সেইটো চাইহে আপুনি তাৰ মিনিং উলিয়াব পাৰিব ঠিক তেনেদৰে গিভ এৱে হোৱাৰ লগে লগে বিতৰণ কৰা হয় তেনেকুৱা গতিকে এই বস্তুখিনি আমাৰ জানিলে কলোকেশ্যন জানিলে আমাৰ সেইখিনি সুবিধা হয় এটা কলোকেশ্যন আমাক কিয় লাগে কলোকেশ্যন এইকাৰণে লাগে যে তেতিয়া আমাৰ মানে ফ্লুৱেঞ্চিটো আহে লেংগুৱেজৰ কলোকেশ্যন আমাক কিয় লাগে কলোকেশ্যন আমাক কনটেক্সট দিয়ে আমাক যে আগতে বাক্য সঁচা লিখিব দিছিল এটা শব্দৰ কিয় কাৰণ বাক্য এটাত যেতিয়া আমি শব্দ এটা ব্যৱহাৰ কৰিম তেতিয়া আমি সেই শব্দটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে কি কনটেক্সটত ব্যৱহাৰ কৰিব কি চিটুৱেশ্যনত ব্যৱহাৰ কৰিব লাগে সেইটো আমি শিকি লওঁ আৰু কলোকেশ্যনে আমাক সেই চিটুৱেশ্যনটো দিয়ে সেই কনটেক্সটটো দিয়ে গতিকে কলোকেশ্যন জনাটো খুবেই প্ৰয়োজন তদুপৰি কলোকেশ্যন জানিলে আমাৰ ইংলিছটো খুব নেচাৰেল শুনা যায় আমাৰ ইংলিছটো মানে স্বাভাৱিক হৈ পৰে গতিকে আমাৰ কি একাডেমিক ছাকচেছৰ ক্ষেত্ৰতে হওক বা আমাৰ ফ্ৰেঞ্চ স্পীকাৰ কৰাৰ ক্ষেত্ৰতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আনহাতে এই কলোকেশ্যনটো আমি কেনেকৈ আমি ষ্ট্ৰং কৰিম এটা সেই ক্ষেত্ৰলৈকে আমি ইয়াৰ সলিউশননো কি কলোকেশ্যন আমি ভাল কৰাৰ উপায়নো কি কলোকেশ্যন ভাল কৰাৰ উপায় আছে প্ৰথমতে হ'ল যে আমাৰ বহুত কলোকেশ্যন সম্পৰ্কে ডিকশ্যনাৰী আছে কলোকেশ্যনৰ বহুত ডিকশ্যনাৰী আছে যেনে অক্সফৰ্ড কলোকেশ্যন ডিকশ্যনাৰী আছে লংমেন কলোকেশ্যন ডিকশ্যনাৰী আছে কেম্ব্ৰিজৰ কলোকেশ্যন ডিকশ্যনাৰী আছে গতিকে আপোনালোকে সেই ডিকশ্যনাৰীবোৰ কিনিব পাৰে কিন্তু ডিকশ্যনাৰীনো কিমান চাব ডিকশ্যনাৰী চাব পাৰিলে ভালেই আপোনাৰ মই ভাবোঁ যে আমি আধা ঘণ্টা এঘণ্টা আমি ডিকশ্যনাৰী নম্বৰ দিব পাৰিলে খুবেই ভাল ইংৰাজী শিকাৰ ক্ষেত্ৰত আন এটা আটাইতকৈ ইফেক্টিভ ৱে হৈছে কি যে কলোকেশ্যন শিকাৰ ক্ষেত্ৰত আপুনি যেতিয়া এখন নিউজ পেপাৰ পঢ়িব আপুনি যেতিয়া এটা গল্প পঢ়িব আপুনি যেতিয়া এখন মুভি চাব বা আপুনি নিউজ শুনিব তেতিয়া আপুনি লক্ষ্য কৰিব লাগিব যে কোনবোৰ শব্দ কেনেকৈ ব্যৱহাৰ হৈছে সেইটো লক্ষ্য কৰিব লাগিব আপুনি এটা টেক্সট পঢ়ি যাওঁতে আপোনাৰ লগত এটা বহি কলম থকাটো উচিত যে আপুনি ধৰক মে শব্দটো আছে মে শব্দ এটা পালে মে শব্দটোনো কাৰ লগত ব্যৱহাৰ হৈছে সেইটো চাওক আপুনি এটা নাউন পালে সেই নাউনটোৰ লগত কি এডজেক্টিভ বহিছে সেইখিনি লক্ষ্য কৰক তেতিয়া আপুনি দেখিব যে আপোনাৰ এনেকৈ কলোকেশ্যনৰ ভঁৰালটো আপোনাৰ ষ্ট্ৰং হৈ গৈ আছে আৰু আপুনি সেনেকৈ আপুনি শুনি থাকিলে আপুনি গম পাই যাব যেনে আমি নিউজ শুনিলে আমি প্ৰায় এটা শব্দ শুনি থাকোঁ যে কামিং আপ নেক্সট গতিকে আমি কামিং আপ নেক্সট সেইটো বস্তু আমি মাৰ্ক কৰি ল'লোঁ সেই বস্তুটো আমি একেলগে শিকি ল'লোঁ তেতিয়া আমাৰ বেছি কামিং আপ নেক্সট পৃথককৈ শিকাতকৈ আমি যদি একেলগে শিকিলোঁ আমাৰ ভাবোঁ বেছি লাভ হ'ব গতিকে আমি নিউজ চালে আমি ইংলিছ মুভি চালে আমি ইংলিছ কিতাপ পঢ়িলে কোনবোৰ শব্দ কেনেকৈ কাৰ লগত বহিছে সেই কথা যদি আমি গুৰুত্ব দি পঢ়ি যাওঁ মই ভাবোঁ আমাৰ ইংলিছটো খুব নেচাৰেল হৈ পৰিব আমাৰ স্পকেন ইংলিছ ভাল হ'ব আমাৰ ৰিটেন ইংলিছ ভাল হ'ব গতিকে আমি এনেকৈ কলোকেশ্যনৰ ওপৰত গুৰুত্ব দি পঢ়ি গ'লেই হ'ল গতিকে কলোকেশ্যনৰ গুৰুত্ব ইমানেই আৰু মই ভৱিষ্যতেও কলোকেশ্যন সম্পৰ্কে আলোচনা কৰিম মানে কোন শব্দৰ লগত কি আহে মই তেনেকুৱা ভিডিঅ' বনাম বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকৰ সঁহাৰি পালে মোৰ আৰু সুবিধা বা আগবাঢ়ি যোৱাত গতিকে ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক কৰি বা শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ নমস্কাৰ ধন্যবাদ